ব্রহ্মাদি করি জীব জগত রাম 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 মায়া জমাজে আশ্রয় ঘুমতি যায় হেরা মায়া জমাজে আশ্রয় ঘুমতি যাই হে জয় নমো নারায়ণ আদি নিৰঞ্জন আদি নিৰঞ্জন হে অনন্ত সজ্জাতৰ প্ৰভু কৰিলা শয়ন কৰিলা হে শয়ন কৰিয়া পাছে জাগিয়া বখিলা হে নিশাখৰ এখনতে চাৰি বেদ বাজ হে ভৈলা
আছিলো বলনো বা আছিলো বামতে হৈ পাই গলো কাছ হাই হাই একেজনা ঈশ্বৰে তোকে মুকে চজিলে হৈ তোকে মুকে চজিলে হৈ কিহনো কলা ভগা বাছয় কি দীঘলী বাটত পালে লৈ জাগৰি দি
শিখন নদী পাৰে হৈ দেৱী দল সেৱালৈ শিৱসাগৰৰ শিৱদলৰ ক্ষীৰতে সেন্দু পিন্ধামগৈ ক্ষীৰতে সেন্দু পিন্ধামগৈ তোক ক্ষীৰতে সেন্দু পিন্ধামগৈ ক্ষীৰতে সেন্দু পিন্ধামগৈ তোক हेलो शेख हेलो 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 সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ নিজৰ কাৰণে এইবাৰ হাত চাপৰি বিচাৰিছোঁ আচলতে কণ্টিনিউ আজি যোৱা 3 দিন ধৰি অনুষ্ঠান পৰিৱেশন কৰি আছোঁ আৰু আজিৰ দিনটো আচলতে এখন দ্বিতীয়খন মঞ্চ আৰু এখন মোৰ সদায় কোৱা অনুজাংকুল আছে বহুত কেইজন ব্যক্তি আছে হয়তো মই নাম কৈ থাকিলে কিছুমানক পাহৰিম পিছত উজান বজাৰত মই নিজে গালি খাম যে তই যোৱাকালি মোৰ নামটো নললি যিয়ে নহওক সকলো কৰ্মকৰ্তা উদ্যোক্তা তথা গুৱাহাটী বিহু সন্মিলনী যিসকল নহ'লে আজি ইমান ধুনীয়া এখন মঞ্চ নহ'লহেঁতেন তেওঁলোকক বহুত বেছি ধন্যবাদ আৰু সেৱা জনাইছোঁ আশীৰ্বাদ বিচাৰিছোঁ দুআষাৰ কৈ লওঁ বুলি ওলাইছোঁ ভাগৰি আছোঁ নমস্কাৰ মোৰ নাম শ্ৰী চিৰঞ্জীৱ কাশ্যপ আৰু জন্ম হৈছিলোঁ মই টংলা বুলি এষাৰ জেগা আছে ওদালগুৰি মানে অন্তৰ্গত ওদালগুৰি জিলাৰ আৰু টংলাৰ পৰা যেতিয়া বিভিন্ন মঞ্চ বিভিন্ন ৰাজ্য বিভিন্ন দেশত যেতিয়া মই ঢোলটোৰ কাৰণে মই এটা সৌভাগ্য পাইছিলোঁ ঘূৰিবলৈ চ' তেতিয়া এজন মানুহ লগ পাইছিলোঁ জীৱনত 2015 চনত আৰু এবাৰ হাত চাপৰি বিচাৰিছোঁ সেই মানুহজনৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়া বহুতে হয়তো দেখিছে তেওঁৰ লগত মই ঢোলটো বজাই পেলাই ইফাল ইফাল ঘূৰি ফুৰোঁ চ' তেখেতৰ সান্নিধ্য লাভ কৰিছিলোঁ সেইটো মোৰ সৌভাগ্য আৰু যেতিয়া জুবিনদাৰ লগত বিভিন্ন জেগা বিভিন্ন মঞ্চ বিভিন্ন দেশ বিভিন্ন ৰাজ্য যাওঁ এটা প্ৰশ্ন হৈছিল সন্মুখীন হৈছিলোঁ বিভিন্ন লোকবাদ্য লোকগীতৰ মানুহ আমি লগ পাইছিলোঁ তেতিয়া NSD হওক নেশ্যনেল স্কুল অফ ড্ৰামা কুৰুক্ষেত্ৰ শান্তি নিকেতন বিভিন্ন মঞ্চত যে অকল ঢোলে বজায় নেকি অসমত তেওঁলোকে সুধিছিল চিৰঞ্জীৱ অসমত অকল ঢোল বা তাল বা পেপাৰযোৰ লৈ পেলাই অকল এইবোৰে বজায় অসমত অকল ঢোল বজায় নেকি নবজায় অসমত বিভিন্ন লোকবাদ্য লোকনৃত্য লোকগীত তথা সাহিত্য সংস্কৃতি আমাৰ অসমখন ইমানে চহকী ইমানে এখন মানে ৰঙীন আমাৰ দেশখন আচলতে সেই বস্তুটো আচলতে বাহিৰত গৈ পেলাই খুব গৌৰৱত ক'বলৈ মন যায় সুযোগো বা কেতিয়াবা সুযোগো নাপাওঁ আৰু তেতিয়াই 2019 জন্ম লৈছিল প্ৰতিধ্বনি য'ত অসমৰ বিভিন্ন লোকবাদ্য লোকগীত সাহিত্য সংস্কৃতিক যাতে খুব গৌৰৱত বাহিৰত যে আমি ক'ব পাৰোঁ আমি অসমৰ পৰা আহিছোঁ আৰু এইখনেই হৈছে আমাৰ অসমখন ইমানে চহকী ইমানে গৌৰৱত আমি জীয়াই আছোঁ অসমখনত আশীৰ্বাদ বিচাৰিছোঁ এইখন আজি আচলতে তৃতীয়খন মঞ্চ এই বছৰ 2024 বৰ্ষ সকলোকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ হাত চাপৰি নিজৰ কাৰণে হাত চাপৰি এবাৰ দিব লাগে এই আৰম্ভ কৰিব ওলাইছোঁ এই বছৰ তৃতীয়খন মঞ্চ প্ৰতিধ্বনি Padi doana makoya dia ho dihoya tempe tekso padi doana makoya dohore birjan tampado mirjan eko kinti khana makoya doma hiwango Doma hiwango
wango, domahi wango. ও মোর মলুয়ায়ে মোর মলুয়া কোনে মারিলা হায়ো হায় মোর মলুয়ারে পিয়া পিয়া করে তাই হায়ো হরি এ পিয়া নকরালু মই হায়ো হরি এই বিয়ারে খরচ পাতি নাই মোর মলুয়ায়ে হে মোর মলুয়া কোনে মারিলা হায়ো হায় মোর মলুয়ারে মোর মলুয়া কোনে মারিলা হায়ো হায় মোর মলুয়ারে গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰত নিশাৰ চিঞৰ-তীৰ প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো অসম আমাৰ উপহি সোণৰ ওলাইছে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাৰে
ঘনত কুণ্ডল তোমার মাথে ময়ূরার পাখি ঘনত কুণ্ডল তোমার মাথে ময়ূরার পাখি দলে কত মতি তোমার রাধা পুতা হাকি ঘনত কুণ্ডল তোমার মাথে ময়ূরার পাখি ঘনত কুণ্ডল তোমার মাথে ময়ূরার পাখি বন্ধু রসিয়া তোর ঘরত বসিয়া সেরা বন্ধু রসিয়া তোর ঘরত বসিয়া গান গাই দো তোরা দানিয়া গান গাই দো তোরা দানিয়া বাকুম কুমা ঝুলের বাজানা বাকুম কুমা ঝুলের বাজানা ময়ূর তয়ু ভুলা নারী মনটা মানে না ময়ূর তয়ু ভুলা নারী মনটা মানে না সাহেব জয় আগতে হয় সাহেব হয় সাহেব জয় আগতে হয় সাহেব হয় ভক জয় পাছতে হয় সাহেব হয় ভক জয় পাছতে হয় সাহেব হয় হায় হায় তুনাই নয় করতে হয় আলা রহমর গিরি হয় তুমি আলা সাহেব চোরি করা দরিয়ায় পায় চোরি করা দরিয়ায় পায় উলায়া হাই দেবে ও সোসি আঙুলিতে রেখি অত প্রজার আসে ও
যৌৱন হয় চিকাৰোন চন্দুকতে থবলৈ সময় নাপাওঁ যাবলৈ তোমাকে লগ পাবলৈ মনৰে ঐ কথাবোৰ তোমাক খুলি ক'বলৈ মনৰে ঐ কথাবোৰ তোমাক খুলি ক'বলৈ হাই হাই কিনো মাতেৰে মাতিলি মইনাকণ কিনো মাতেৰে মাতে চেলেং বাখৰৈ ৰাঙলী মদাৰৰ পাতে চেৰেঙা ৰাঙলী মদাৰৰ ৰাঙলী মদাৰৰ হাই হাই শ্ৰীকৃষ্ণ আছিলে সখীয়ে কয় শুভদা হৈ আছিলে ভনী হাই হাই তেওঁনো চোন অৰ্জুনে শুভদাকে হৰিলে হৈ সম্বন্ধন কৰিলে কিহে ৰজা দুৰ্যোধন শকুনিয়ে দুষাখন পকা খেলি ধৰ্মৰাজ বনলৈ যায় তৰা সাৰথি হৈ মথুৰালে নাযাবি ঐ বলো ভদ গোসাঁই হৈ ঘিলানো খেল পাতিছে ঐ গিলা চূড়ত পৰিবি তই তৰা বহিবলৈ নিদিলি ধৰা শিৰা চাউলকে কৰিলি চিৰা দালি বুকুৰ চালি চিটিকি য'তে মৰ ততে দিম খৰি হাই হাই মৰি খালি ৰখীয়া হম মৰি খালি ৰখীয়া হম হলো খুব জোৰে হাত চাবই লাগে তোমাকে প্ৰয়াস কৰিছোঁ আচলতে আমি ভুল ভ্ৰান্তি হ'ব পাৰে আমাক ক্ষমা কৰি দিব আকৰবাৰ কৈছোঁ এটাই উদ্দেশ্য আমাৰ অসমৰ প্ৰত্যেকটো লোকসাহিত্য লোকগীত আৰু সাহিত্য সংস্কৃতিক যাতে খুব গৌৰৱ খুব মৰমত অসমৰ বাহিৰত ভাৰতৰ বাহিৰত গৈ পেলাই যাতে অসম যে এখন আছে অসমীয়া যে জাতি আছে অসমৰ যে লোকবাদ্য লোকগীত এনেদৰে খুব গৌৰৱত আমি দপদপাই পৰিচয় কৰাই দিব পাৰে সেইটো উদ্দেশ্য একেলগে ক'ব জয় অসম সকলোৱে জয় অসম ওলাইছোঁ প্ৰতিধ্বনি কিন্তু শেষত এবাৰ পৰিচয় কৰাই দিওঁ যাৰ আজি প্ৰতিধ্বনি বাস্তৱ হৈছে সুদূৰ লখিমপুৰ ধনপুৰৰ পৰা আহিছে ৰক্তিমৰ কাৰণে হাত চাবই লাগে ৰক্তিমৰ কাৰণে সেইফালে তেজপুৰৰ পৰা আহিছে আমাৰ ঋষিকেশ মহন্ত ঋষিকেশৰ কাৰণে হাত চাবই লাগে এইফালে আমাৰ বিজু খানাৰ পৰা বিজুৰ কাৰণে হাত চাবই বিচাৰিছোঁ আমাৰ মৰমৰ বাৰ্বী সন্দিকৈ গুৱাহাটীৰ ছোৱালী কিন্তু শিৱসাগৰ হৈ গুৱাহাটীত থাকে এইফালে আমাৰ নীলোৎ সুদূৰ নাপুৰলা নীলোৎপলৰ কাৰণে হাত চাবই বিচাৰিছোঁ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী সাগৰিকাৰ কাৰণে হাত চাবই বিচাৰিছোঁ ইফালে অনন্যা সুদূৰ কাজিৰঙাৰ জীয়ৰী অনন্যাৰ কাৰণে হাত চাবই লাগে ইফালে তিনি আহিলে আমাৰ দেৱব্ৰতৰ কাৰণে হাত চাবই ইফালে যিটো দলগাঁও হাত চাবই দিব লাগে আচলতে বিহু আমাৰ খুব জোৰে হাত চাইছোঁ আমাৰ ঋষি আহিছে আমাৰ শিৱসাগৰৰ পৰা খুব মৰম লগা এটা ল'ৰা মেট্ৰিক দিছে ল'ৰাটোৰ নাম হৈছে আপোনাৰ দীপাংকৰ ডেকা দীপাংকৰে হাত চাবই অলিয়ান গুৱাহাটী মই চিৰণী সুদূৰ ধঙাৰ পৰা আহিছোঁ একেলগে আশীৰ্বাদ বিচাৰিছোঁ সামৰি ওলাইছোঁ প্ৰতিধ্বনি ধন্যবাদ
বিচাৰিছোঁ